Good morning, students. Today, our topic is our classroom. Are you ready? So, let's start. This is our classroom. এইখন আমাৰ শ্ৰেণী কক্ষ. The name of the classroom is লাচিত কক্ষ. আমাৰ এই শ্ৰেণী কক্ষটোৰ নাম হ'ল লাচিত কক্ষ. লাচিত বৰফুকন was a great general of Assam. লাচিত বৰফুকন অসমৰ এজন মহান সেনাপতি আছিল. His soldier defeated the Mughal invaders. তেওঁৰ সেনাই মোগল আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে যুঁজ কৰি মোগলসকলক পৰাস্ত কৰিছিল. That is our blackboard on the wall. তাত থকা বেৰখনত আমাৰ এখন কৃষ্ণফলক আছে. There are 5 charts on the wall. তাত থকা বেৰখনত 5খন তালিকা আছে. There is a table. তাত এখন মেজ আছে. The teacher keeps the books on it. এই মেজখনৰ ওপৰত আচাৰ্যসকলে তেওঁলোকৰ কিতাপসমূহ ৰাখে. A chair is there for her. তাত থকা চকীখন তেওঁলোকৰ বাবে. There are 10 pairs of desks and benches in the classroom. শ্ৰেণীকোঠাৰ ভিতৰত 10 জোৰা ডেস্ক আৰু বেঞ্চ আছে. The students keep their bags on the desk. সকলে সিহঁতৰ বেগসমূহ ডেস্কত ৰাখে. They sit on the benches. সিহঁতে বেঞ্চত বহে. শ্ৰীমতী প্ৰীতি চৌধুৰী is our class teacher. শ্ৰীমতী প্ৰীতি চৌধুৰী আমাৰ শ্ৰেণী আচাৰ্যা. We call her আচাৰ্য. আমি তেখেতক আচাৰ্য বুলি মাতো. She is not sitting now. তেখেত এতিয়া ইয়াত নবহে. She is standing by the side of the blackboard. তেওঁ এতিয়া কৃষ্ণফলকৰ কাষত থিয় হৈ আছে. She is writing on the blackboard. তেওঁ কৃষ্ণফলকত লিখি আছে. She teaches us English. তেখেত আমাক ইংৰাজী শিকায়. We are looking at the blackboard. আমি কৃষ্ণফলকত চাই আছোঁ. Some students are writing their lessons. কিছুমান ছাত্ৰ ছাত্ৰীয়ে পাঠসমূহ লিখি আছে. They write with pens. সিহঁতে কলমেৰে লিখে. We never use a ball pen. আমি কেতিয়াও বল পেন ব্যৱহাৰ নকৰোঁ. We keep our classroom clean. আমি আমাৰ শ্ৰেণী কক্ষটো সদায় চাফ চিকুণকৈ ৰাখোঁ. We always attend classes. আমি শ্ৰেণীত সদায় উপস্থিত থাকোঁ. They love us. তেওঁলোকে আমাক বহুত মৰম কৰে. ছাত্ৰ ছাত্ৰীসকল, আজি ইয়াতে সামৰিছোঁ. নমস্কাৰ.